হেল্ল' গাইজ, তোমালোকক আজি এটা নতুন বস্তু শিকাবলৈ মই চেষ্টা কৰিম। সেইটো হ'ল যে জেপিজি ফাইল পিডিএফলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰি। আৰু যোনে যোনে জানা তোমালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰা আৰু যদি মন যায় চাবলৈ পাৰা। তো বেছি কথা কৈ দেৰি নকৰোঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব। তো এতিয়া মই মোবাইল স্ক্ৰীণত আহিছোঁ। অহাৰ পিছত তোমালোকে ক্ৰম ব্ৰাউজাৰত যাবা। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত তোমালোকে স্মল PDF বুলি চাৰ্চ কৰিবা। স্মল PDF চাৰ্চ কৰাৰ পিছত ইয়াতে আহিব smallpdf.com, তাতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে জেপিজিৰ পৰা পিডিএফলৈ কনভাৰ্ট কৰিবা। তো তাতে যাই ক্লিক কৰিবা, কিবা কিবি কৰিব পাৰিবা আৰু। তো তাতে যাই ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত চইচ টু ফাইল তাতে গ'লা। মোৰ ব্ৰাউজাৰত ফটো আছে, তো মই ব্ৰাউজাৰত গ'লোঁ। ব্ৰাউজাৰত যোৱাৰ পিছত যিটো ফাইল লাগে সেইটো তুমি ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত কনভাৰ্ট হোৱাতে অলপ টাইম ল'ব। তো 2-3 ছেকেণ্ড লাগিব চাগে। মোৰ অলপ নেট শ্ল', সেইকাৰণে অলপ দেৰি লাগিছে। তো তোমালোকৰ যদি নেট স্পীড থাকে তোমালোকৰ সোনকালে হৈ যাব। তো ভিডিঅ'টো চাই থাকা। তো হৈ গৈছে। এয়া কনভাৰ্ট যাই ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে ডাউনলোড বুলি এটা অপশ্যন আছে, তাতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ডাউনলোড হৈ গৈছে। এইটো চোৱা। তো ভিডিঅ'টো চাই যদি তোমালোকক কিবা এটা হেল্প হৈছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনো কনফিউজ থাকে মোৰ হোৱাটছআপ নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। তো তোমালোকে তাতে গৈ মেছেজ কৰিব পাৰিবা।